এভৰিৱান, আপোনালোকৰ কেনে খবৰ? মোৰ খবৰ ভাল। আপোনালোকৰ আশীৰ্বাদত আপোনালোকৰো চাগে নিশ্চয় খবৰ ভালেই। আজি মই বনাইছোঁ ৰাতি খাবৰ কাৰণে এয়া তিল আৰু আলু আৰু লগতে এয়া কমন কাপ মাছ। তিলৰ লগত মাছ খাই খুবেই মজা লাগে, সেইকাৰণে আজি মই বনাইছোঁ তিলৰ লগত। আপোনালোকে খাইছেনে তিলৰ লগত মাছ বনাই? খাবচোন আপোনালোকে, বহুত মজা লাগে খাই কেনে। আৰু লগত আছে মোৰ এয়া দালি, আৰু এয়া তিল মাছ আৰু আলু। এনেকৈ খাই খুবেই মজা লাগে। মই কিন্তু খাওঁ, সেইকাৰণে আজি বনাই দিছোঁ আপোনালোকৰ লগত দেখাই। আপোনালোকে খাবচোন, বহুতেই মজা লাগে। কোনোবাই খায়ে পাইছে, কোনে কোনে এনেকৈ বনাই কেনে খাই পাইছে কমেণ্টত এবাৰ জনাবচোন। আৰু মোৰ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। বাই, থেংক ইউ মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে। অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পাম। আজিলৈ এৰিছোঁ। আপোনালোক সুস্থ থাকক। বাই।